নমস্কাৰ সকলোকে পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো কুশলে আছে আজি এটা নতুন বিষয় আপোনালোকৰ মাজলৈ মই লৈ আহিছো সেইটো হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰ বা ইংলিছত যাক কোৱা হয় হাৰা চক্ৰ বা চেক্ৰেল চক্ৰ এই স্বাধিষ্ঠান চক্ৰনো আসলতে কি ই ক'ত অৱস্থিত ইয়াৰ ৰং কি ইয়াৰ গ্ৰন্থি কি ইয়াৰ উপাদান সমূহ কি অংগ সমূহ কি আৰু লগতে এই চক্ৰটো যদি আমাৰ ব্লকেজেছ আহে তেতিয়া হলে আমাৰ কি ধৰণৰ ৰোগ সমূহ হ'ব পাৰে স্বাধিষ্ঠান চক্ৰ হৈছে আমাৰ নাভিৰ 2 আঙুল তলত অৱস্থিত ইয়াৰ যেটো ৰং হৈছে আমাৰ কমলা ৰং আৰু ইয়াৰ লগতে ইয়াৰ গ্ৰন্থি হৈছে গনাদ আৰু ইয়াৰ যেটো অংগসমূহ সেই অংগসমূহ হৈছে আমাৰ দুইখন ভৰি আৰু লগতে আমাৰ যেটো ইউৰিনাৰী যেটো সিস্টেমটো সেই গুটেই খিনিয়ে হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰৰ লগত জড়িত স্বাধিষ্ঠান চক্ৰত যেতিয়া ব্লকেজেছ আহে তেতিয়া আমাৰ কি ধৰণৰ ৰোগসমূহ উৎপন্ন হ'ব পাৰে সেইবিলাক হৈছে আমাৰ PMS প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰম আপোনাৰ যেটো আমাৰ ফাইব্ৰইডছ হয় ইউৰিনাৰী ফাইব্ৰইডছ হয় আমাৰ ইউটেৰাছৰ প্ৰবলেম বিলাক আহিব পাৰে ফাৰ্টিলিটি ইস্যুজ আহিব পাৰে আমাৰ খুব বেছিকে ক্ৰনিক লো বেক পেইন হ'ব পাৰে কঁকালৰ বিষ খুব হ'ব পাৰে ভৰিৰ বিষ হ'ব পাৰে যেটো মাসল ক্ৰেম্পছ হ'ব পাৰে ইয়াৰ লগতে হিপ জইন্ট যেটো কঁকালৰ আমাৰ জইন্টটো হিপ জইন্ট বুলি কয় তাত খুব ধৰণৰ এটা বিষ আহিব পাৰে যদিহে আমাৰ স্বাধিষ্ঠান চক্ৰটো ইমবেলেন্স হৈ থাকে ইয়াৰ লগতে আপোনাৰ মিসকেৰেজৰ প্ৰবলেম হ'ব পাৰে সকলো ধৰণৰ মেনষ্ট্ৰুৱেল যিবিলাক প্ৰবলেম থাকে সেই প্ৰবলেম বিলাক হ'ব পাৰে আমাৰ গৰ্ভাশয়ৰ প্ৰবলেম হ'ব পাৰে মহিলাসকলৰ বিশেষকৈ আমাৰ যেটো সেক্সুৱেল প্ৰবলেম বিলাক হ'ব পাৰে যদিহে আমাৰ স্বাধিষ্ঠান চক্ৰত ব্লকেজেছ আহে ইয়াৰ লগতে আমাৰ ভাৱনাত্মক ৰোগসমূহ কি সেইবিলাক হৈছে আমাৰ যেটো ক্ৰিয়েটিভিটিটো প্ৰকাশ কৰিব নোৱাৰিব পাৰে আমাৰ ভয় লাগিব পাৰে খং উঠিব পাৰে আমাৰ কুৰতা আহিব পাৰে আলস্য আহিব পাৰে গৰ্ব অহংকাৰ এই ধৰণৰ প্ৰবলেম বিলাক আমাৰ হ'ব পাৰে যদিহে আমাৰ স্বাধিষ্ঠান চক্ৰত ব্লকেজেছ আহে ইয়াৰ লগে লগে আমি কি কৰিব লাগিব আমি স্বাধিষ্ঠান চক্ৰ হিল কৰিব লাগিব হিল কেনেকৈ কৰিব হিল কৰিবৰ কাৰণে আপুনি ৰেকি ঊৰ্জা তাত প্ৰবাহিত কৰিব লাগিব আপোনালোকে ৰেকি শিকিব লাগিব আৰু আমাৰ স্বাধিষ্ঠান চক্ৰ আমি হিল কৰিব লাগিব ৰেকিৰ সহায়ত যেটো আমাৰ অল্টাৰনেটিভ মেডিকেশন হয় স্বাধিষ্ঠান চক্ৰ হিল কৰিব পৰা কোনো মেডিচিন নাই ইয়াক কেৱল আপোনালোকে ৰেকি বা তেনেকুৱা ধৰণৰ স্পিৰিচুৱেল হিলিং সমূহৰ জৰিয়তেহে হিল কৰিব পাৰিব গতিকে যেতিয়া আপোনালোকে স্বাধিষ্ঠান চক্ৰ হিল কৰিব ইয়াক সন্তুলিত অৱস্থাত আনিব আমাৰ কিছুমান মেডিটেশন আছে সেই মেডিটেশন সমূহ কৰিলেও আমাৰ স্বাধিষ্ঠান চক্ৰ হিল হ'ব গতিকে কি কৰিব আপোনালোকে স্বাধিষ্ঠান চক্ৰ হিল কৰাৰ ফলত আমাৰ এই ধৰণৰ যিখিনি সমস্যা সেই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব লগতে আপোনালোকৰ ক্ৰিয়েটিভিটিটো বাঢ়িব আৰু আমাৰ যেটো মানে জাগ্ৰত পুষ্টিটো হেতু সদায় মানে পোষণ হ'ব আমাৰ ক্ৰিয়েটিভিটিটো সদায় বাঢ়িব যদি স্বাধিষ্ঠান চক্ৰ আমি হিল কৰো স্বাধিষ্ঠান চক্ৰত ব্লকেজেছ অহাৰ ফলত আমাৰ যেটো বেড ৱেটিং সেই প্ৰবলেমটো হ'ব পাৰে আমাৰ যেডাল সিয়াটিকা নাৰ্ভ থাকে সেই নাৰ্ভডালৰ প্ৰবলেম হ'ব পাৰে পেনক্ৰিয়াছ গল ব্লাডাৰ বা ইটিং ডিসঅৰ্ডাৰ ভোক নলগা এই সকলো ধৰণৰ সমস্যা বিলাকে হ'ব পাৰে মুঠৰ ওপৰত আমাৰ যেটো মানে আমাৰ সেক্সুৱেল গ্ৰন্থি সেই গ্ৰন্থি সমূহ লগতে আমাৰ ইউটেৰাছ মহিলাসকলৰ যেটো ইউটেৰাছ থাকে আৰু মেনষ্ট্ৰুৱেল যিবিলাক সমস্যা সকলো ধৰণৰ সমস্যাবিলাক আমাৰ স্বাধিষ্ঠান চক্ৰৰ লগত ৰিলেটেড হয় গতিকে স্বাধিষ্ঠান চক্ৰটো হিল কৰক সকলোৱে ৰেকিৰ সহায়ত স্বাধিষ্ঠান চক্ৰ হিল কৰক আৰু এই ধৰণৰ সমস্যাসমূহৰ পৰা সদায় পৰিত্ৰাণ পাই থাকক মহিলাসকলৰ যি আমাৰ মানে সন্তানহীনতা কে আদি কৰি গৰ্ভাৱস্থাৰ যিকোনো প্ৰবলেম হ'ব পাৰে আমাৰ স্বাধিষ্ঠান চক্ৰত ব্লকেজেছ অহাৰ ফলত তো আজিলৈ ইমানখিনি আছিলে ধন্যবাদ